জ্বলা চানা খোৱাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? দাঁত বিষাই গৈছে। কেনেকুৱা বনাইছিলা তুমি? কি মই অহা আগৰ পৰা চুবাই আছ নেকি? তিন জেগাত পৰিছে না এইটো কালি সোমাম। গোটেই গুৰি কিনে বাবলি ঠেলি লৈছে ইয়াত। চোলাটো খুলি লৈছে জলকীয়া খাই খাই গা ধুব লাগে। চৰ্দি পাই গৈছে। মুখৰ না মটন দালি দে ইয়াক মই ঘামি গলো চাং গৰম মুখত যা ইকো হোৱা নাই। আগতে আৰু কেইটামান আছিলে নাই তেতিয়া সদায় চলে তাৰমানে সেইকেইটা নাই এতিয়া এনে চাই আছে কে ভাই আমাৰ পাৰ্টি চলি আছে। হেল্ল' বন্ধুসকল, আজি দিলে বৰষুণ। তো যোৱাকালি যিবিলাক কৰিম বুলি কৈছিলোঁ আজিতো নহ'ব, সেইকাৰণে আজি বহি আছো জুই ফুৱাই জকিং। বাকী তাৰমানে কালি কৈছিলোঁহে বৰষুণ আহিব পাৰে দেই বুলি, কিন্তু আহিয়ে গ'ল। কৰিলে বোকা বোকা আজি কাম বন নাই আৰু। তাত বাৰীত চাই আহিলোগৈ চেপেটা গোটেই বৰষুণ দি কেনে গোবৰখিনি তিতিলে, গোবৰখিনি তেওঁ ঢাকি থৈ দিছোঁ আৰু কি হয় দেখা যায় দেই। বৰষুণ আহিলে অকল ৰুটি, গাহৰি মাংস, ফুলৰি এইবিলাকহে খাই ভাল লাগে। বাকী কাম বন্ধ কুছ নেহি হে। ঐ হাই বুলি কৈ দিয়ে আকৌ। তুমি ভাত নাই খোৱা নেকি? জচ নাই দিয়ে। অৱশ্যে ময়ো ভাত দেৰিকৈ খাইছোঁ আজি। ঠাণ্ডা দিনত ভোকেই নালাগে। ঠাণ্ডা দিনত বোলে বতৰ ডাৱৰীয়া কৰি পৰীক্ষা দিনত আগফালে মদগাৰ নহ'লে কি হয় দেখিছে? মদগাৰখন খুলি কিনে বোকা মদগাৰখন লগাবলৈ ক'ব লাগিব। বুঢ়া মানুহ লিখীয়া জুই ফুৱাতকৈ এনেকৈ ইয়াত ভলী খেলি গৰম উঠাটো কিবা এটা মজাই বেলেগ। সকলোৱে হাই কৰি দিয়া, হাই 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 কৰি দিয়া এই ল'ৰাসকল। ঐ পল এই চাহ আকৌ কেমেৰা ফালে চাহ আকৌ তহঁতি কেৰা খুজি খুজি হাই ল'বলগীয়া হৈছে।